হাতত 3টামান কণী লৈ ললো আৰু মানে আজি মানে কণী বইল নকৰো, এইটোক মানে অমলেট বনাম মোৰ ষ্টাইলত, একো মানে বেলেগ মছলা নিদিওঁ, অকল নিমখ। আজি এনেকে ব্ৰেকফাষ্ট কৰিলো, তাৰপিছত ওলাই দিম মানে জিমলৈকে। বহুত দিন মানে জিম অহা নাছিলো, 3দিন মান হৈ গ'ল, মানে মাজতে বন্ধ আছিল। যিহেতু 3দিন মান এক্সাৰচাইজ কৰা হোৱা নাই, তো ৱাৰ্ম আপটো আজি লগাতকে বেছিকে কৰিব লাগিব, বডিটো পুৰা ষ্টিফ হৈ আছে। ৱাৰ্ম আপৰ পিছত আহি গলো আজি চেষ্ট, যিহেতু আজি মানডে, তো মানডে মই প্ৰথম চেষ্ট কৰিম। ৰাতিপুৱাৰ কামখিনি হৈ গ'ল, কিন্তু আহাৰ পিছতে আকৌ সেই লাগিয়ে গ'লো নহয় ভাত চাত বনাবলৈকে, বেলেগ কোনো নায়ে বনাবলৈ। এতিয়া মই ভাবো বিয়াই পাতি দিওঁ নেকি, এই কষ্ট চষ্ট আৰু সহ্য নহয় মানে। ইফালে ভাতটো বহাই দি কেনে আহি গলো আকৌ অলপ পঢ়িবলৈ। দেখিছেনে যিহে মোৰ ডায়েগ্ৰাম, মানে মোৰ ডায়েগ্ৰাম দেখা পালে মানে কি কওঁ আৰু পাগল হৈ যাওঁ। অলপ পঢ়া শুনা কৰাৰ পিছত অলপ শুই দিছিলো, আকৌ এতিয়া উঠিলো। এতিয়া হৈছে গধূলি 5টা আৰু অলপ ওলাই যাওঁ, কিবা এটা খাই আহো বাহিৰত গৈ কিনে। ঠিক কথা মতে কাম আৰু ওলাই দিলো। দেখিছে জেকেট চেকেট পিন্ধি, কিন্তু কাণতো একোৱে নাই, এনেকুৱা ঠাণ্ডা লাগিছে বাহিৰত, মানে দেহাটো চেঁচা পৰি গৈছে মোৰ। আৰু আহি গলো ডাউন টাউন হস্পিটেলৰ একদম ফ্ৰণ্টি এইখিনিত আহি কেনে গৰম গৰম মমৰ জুতি লৈ আছো। আৰু আজিৰ ভিডিঅ'টো এইখিনি, নেক্সট ব্লগত লগ পাইছো, বাই বাই।